তুমি প্ৰথম প্ৰশ্নটো চাওঁ প্ৰথম প্ৰশ্নটো কি দি আছে চাবা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে আমাক ইয়াতে সুধিছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে 256 নে 169 নে 546 নে 754 আমাক সুধিছে এতিয়া প্ৰশ্নটো যদি তোমালোকে মন কৰা যে ইয়াতে সুধিছে যে এই গোটেই কেইটা কি হয় ইয়াৰে ভিতৰত কোনোবা এটা এনেকুৱা সংখ্যা আছে যিটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব ঠিক আছে তো গতিকে সেইটো চাবৰ কাৰণে আমি কি কৰিম এতিয়া চাবা আমি যদি এইটো চাব লাগে তেতিয়াহ'লে আমি 256ৰ আমি বৰ্গমূল ওলাই চাব লাগিব বা আমি 169ৰ বৰ্গমূল ওলাই চাব লাগিব বা আমি 546ৰ বৰ্গমূল উলিয়াই চাব লাগিব হয় নাই আৰু সেইটো কাম কৰোঁতে প্ৰত্যেকটো সংখ্যাকে যদি আমি বৰ্গমূল উলিয়াই চাব লাগে তেন্তে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কাম হৈ যাব হয় নাই কাৰণ এইবোৰ প্ৰশ্ন তোমালোকৰ এমচিকিউত থাকিব আৰু এমচিকিউত ইমান তোমালোকে টাইম নোপোৱা হয় নাই একদম উইদিন 1 মিনিট বা 2 মিনিট তোমালোকে সেই প্ৰশ্নবোৰ কৰিব লাগিব তো গতিকে তাৰ কাৰণে আমি কি চাম আমি কিছুমান শ্বৰ্ট ট্ৰিক মনত ৰাখিম ঠিক আছে সেই কেনেকুৱা ধৰণৰ শ্বৰ্ট ট্ৰিক চোৱা এই বৰ্গৰ তালিকাখন চোৱা ইয়াতে বৰ্গ আৰু বৰ্গমূলৰ মই তালিকাখন দেখাই দিছোঁ ঠিক আছে ইয়াতে যদি তোমালোকে মন কৰা বৰ্গ আৰু বৰ্গমূলৰ ইয়াতে মই তালিকাখন দেখাই দিছোঁ ঠিক আছে ইয়াতে যদি চোৱা তোমালোকে 1ৰ স্কোৱাৰ কিমান 1 হৈ আছে হয় নে ঠিক আছে মই এটা ডাঙৰ কৰি দিছোঁ তালিকাখন মই তললৈকে লৈ যাম 1ৰ স্কোৱাৰ 1 2ৰ স্কোৱাৰ 4 3 স্কোৱাৰৰ 3 স্কোৱাৰ 9 4ৰ স্কোৱাৰ 16 এইবিলাক আমি সকলোৱে জানো মন কৰিবলগীয়া কথাটো এনেকুৱা যে প্ৰত্যেকটো সংখ্যাৰ যেতিয়া আমি বৰ্গ লৈছোঁ ঠিক আছে সংখ্যাটো যেনেকুৱা হয় যদি এটা সংখ্যা অযুগ্ম হয় তেন্তে তাৰ বৰ্গটো তুমি কি পাইছা চোৱা অযুগ্মই পাইছা যেনেকৈ 1 এটা অযুগ্ম সংখ্যা তো গতিকে 1ৰ বৰ্গ তুমি অযুগ্মই পাইছা 3 এটা অযুগ্ম সংখ্যা হয়নে 3 এটা অযুগ্ম সংখ্যা গতিকে 3 তুমি বৰ্গ কি পাইছা এটা অযুগ্ম সংখ্যাই পাইছা ঠিক তেনেকৈ 5 এটা অযুগ্ম সংখ্যা 5ৰ বৰ্গ তুমি এটা কি পাইছা তুমি অযুগ্ম সংখ্যা এটা পাইছা হয় নাই বা তুমি যদি যুগ্ম সংখ্যাবোৰ চোৱা 2 এটা যুগ্ম সংখ্যা 2ৰ বৰ্গ তুমি 4 পাইছা তাৰমানে 4 এটা যুগ্ম সংখ্যা 6 এটা যুগ্ম সংখ্যা 6ৰ বৰ্গ 36 পাইছা 36 এটা যুগ্ম সংখ্যা হয়নে তাৰ অৰ্থটো কি যে এটা যুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হ'ব যুগ্ম হ'ব আৰু এটা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হ'ব অযুগ্মই হ'ব বুজি পাইছা সেই কনচেপ্টটো যাতে তোমালোকৰ মনত থাকে ঠিক আছে তাৰ পৰা আমি ডিৰেক্টলি কৈ দিব পাৰোঁ যে কোনটো সংখ্যাৰ বৰ্গমূল বা কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ এটা বৰ্গ ঠিক আছে ইয়াতে যদি তোমালোকে চোৱা অংককেইটা মানে সেইকেইটা অপশ্যন কেইটা তেতিয়াহ'লে প্ৰথমটো চোৱা তোমালোকে 256 সংখ্যাটো এটা যুগ্ম নে অযুগ্ম সংখ্যা হয় নে তো গতিকে এইটো অপশ্যনটো নহয় 169 এই সংখ্যাটো কি সংখ্যা এইটো এটা অযুগ্ম সংখ্যা ঠিক আছে এইটো হ'ব পাৰে এইটো আমি চাই ল'ম বাৰু আগতে বাকী অপশ্যন কেইটা চাই ল'ম 546 এইটো এটা যুগ্ম সংখ্যা তো এইটোও নহয় 754 এইটোও কি হয় এইটোও এটা যুগ্ম সংখ্যা গতিকে এইটোও নহয় গতিকে ৰাইট অপশ্যন কি হ'ব তেতিয়াহ'লে অপশ্যন বি হ'ব ৰাইট এনচাৰ ঠিক আছে বুজি পালা তো গতিকে সেনেকুৱা ধৰণে চাবা ধুনীয়াকৈ তোমালোকে অতি সোনকালে কৰিব পাৰিবা তো আমাৰ ৰাইট অপশ্যন কি হ'ব তেতিয়াহ'লে ৰাইট অপশ্যন হ'ব অপশ্যন বি